মুফতি মকিবুর রহমানের নিচিনা মানুহ যদি সমাজত 10 জন থাকে নহয় মুসলিম সমাজ একদম ধ্বংস কৰি দিব। পুলিশ কেইটা যদি পাৰে ন ইয়াক অতি সোনকালে ইনকাউন্টাৰহে কৰক। স্ক্ৰীনত আপোনালোকে যিজন মানুহক দেখা পাইছে ন ই সবতকে অভদ্ৰ হয়। ইয়াৰ নিচিনা অভদ্ৰ অসমত এক পিছো নাপাব আপুনি। Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। তো বন্ধুসকল, আজি মই মুফতি মকিবুৰ ভণ্ড আজহাৰীক লৈ কিনে কিছুমান মন্তব্য কৰি আপোনালোকে যদি ভাল পাইছে সকলো ভিডিওটো শেয়াৰ কৰিব। প্ৰতিটো মুছলিম মানুহৰ মোবাইলে এইটো ভিডিও যায়। গতিকে আপোনালোকক মই হাত জোৰ কৰি অনুৰোধ কৰিছো সকলো ভিডিওটো এটাকে শেয়াৰ কৰক। এই ভণ্ড আজহাৰীটোক হয়তো আপোনালোকে চিনিয়ে পায়। বৰ্তমান এখেতৰ নিচিনা ভণ্ড আজহাৰী এতিয়া জেলত আছে। জেলত থকাৰ মেইন কাৰণটো হ'ল আজি 4 দিন হ'ল এখেতৰ গাঁৱৰ ওচৰতে ছোৱালী এটা সুইসাইড কৰিছে। ছোৱালীটো সুইসাইড কৰাৰ মেইন কাৰণটো হ'ল এই ভণ্ড আজহাৰীটো। ইয়াৰ নিচিনা মানুহক পুলিচে কিয় জেলত লৈ আছে মোৰ হেইটোৱে সন্দেহ হয়। আৰু ইয়াৰ নিচিনা মানুহক তো ইনকাউন্টাৰ হে কৰিব লাগিছিলে। পুলিচ কেইটা যদি পাৰে ন ইয়াক অতি সোনকালে ইনকাউন্টাৰ হে কৰক। মুফতি মকিবুৰ ৰহমানৰ নিচিনা মানুহ যদি সমাজত 10 জন থাকে নহয় মুসলিম সমাজ একদম ধ্বংস কৰি দিব। বৰ্তমান মুফতি মকিবুৰ ৰহমান আজহাৰীক যিবিলাক কথা মই কৈছো এইবিলাক মই কোৱা কথা নহয়, সেইবিলাক তাৰ ঘৰৰ ওচৰতে থকা মানুহবিলাকে কোৱা কথা। মকিবুৰ মুফতি 1 নম্বৰ বদমাশ মানুহ। হি বহুত বদমাশ, তাক ইনকাউন্টাৰ কৰিব লাগে। ঘটনা হি খালি ছোৱালী লৈ খানে এনেকা হি খেলি থাকে। তাৰমানে য'ত খালি টকা চকা খাই খানে এনেকা ছোৱালীটো খেদি ঘৰত পঠাই দিয়ে আৰু হি খালি পইচা পাতি খাই খানে এনেকা ব্লেকমেইল কৰি থাকে। তো বন্ধুসকল শুনা পালে না আপোনালোকে? মুফতি মকিবুৰ ৰহমান আজহাৰী তেওঁ নেকি আগে পিছে আৰু কৰিছে। মুফতি মকিবুৰ আজহাৰীৰ নিচিনা অভদ্ৰ মানুহ এটা এইবিলাক কেছতে লাগি থাকে। আৰে ভাই পইচা পায় ন, পইচা পাই কেনে গাঁৱৰ মানুহকে মিলাই দিয়ে আৰু মেইন পইচা হিয়াৰ নিচিনা দালালে লয়। মুছলিম জাতি বোলে পৃথিৱীৰ সকলোতকৈ শান্তশিষ্ট জাতি। আৰে ভাই এই কথা মই কোৱা নাই, এই মুফতি মকিবুৰ ৰহমান আজহাৰী যেটো আছে নহয় অলগদ্য, সি নিজেই কৈছে। আপোনালোকে শুনকচোন কি কৈছিলে এবাৰ। আসামের তথা ভারতবর্ষের যত মুসলমান আছে আমরা যে শান্তশিষ্ট এর প্রমাণ আমরা আসামের মানুষের কাছে ভারতের মানুষের কাছে আমরা কিভাবে দিব এটা আমরা বলতে পারি না। তো গাইস শুনা পালেন আপোনালোকে? মুসলিম জাতি হৈছে পৃথিৱীৰ সকলোতকৈ শান্তশিষ্ট জাতি। মুসলিম মানুহে কাৰোবাৰ লগত ৰাফলি কথাই নাপাতে। বৰ্তমান আপোনালোকে এইটো ভিডিও চালে, এতিয়া আপোনালোকে এইটো ভিডিও চাওকচোন এবাৰ। তো গাইস আপোনালোকে চালানে এইখন ভিডিও জিকাৰ কথা ক'লে এইটো ভিডিও তাতকে একদম টোটালি বিপৰীত। এইবিলাক কি ভদ্ৰ সমাজৰ ভদ্ৰ মানুহৰ বিহেভ নে? যিজন মানুহে নেকি মানুহ এটাৰ লগত কেনেকে কথা পাতিব লাগে সেইটোৱে নাজানে ই বোলে আকৌ আজহাৰী অলগদ্য ভণ্ড আজহাৰী। ভণ্ড মই কিয় কৈছো? ভণ্ড কোৱাৰ কাৰণো আছে। বৰ্তমান বিজেপি চৰকাৰে বাল্য বিবাহৰ কাৰণে যেনেকৈ আইন প্ৰণয়ন কৰিছে ন সেই আইন নিজৰ হাতত তুলি লৈ কেনে সি আকৌ মাতাবুৰি কৰি গৈছে। ইয়াৰ লগত আৰু 3টা আছে। সেই কেইজনৰ নাম হ'ল, এটাৰ নাম হৈছে নইমুদ্দিন, আৰু এটাৰ নাম হৈছে জিয়াৰুল হক, আৰু এটাৰ নাম হৈছে খবিৰ আলী। এই 4জন মানুহে মেল পাতি কেনে আজি ছোৱালীটোৰ এনেকুৱা অৱস্থা কৰিলে। আজি হয়তো আপোনালোকে গমেই পাইছে বৰ্তমান মুফতি মকিবুৰ ৰহমান আজহাৰী ভণ্ড আজহাৰী এতিয়া জেলত আছে। ইয়াৰ নিচিনা মানুহ এটা আজহাৰী আকৌ কেনেকে হ'ল মই সেইটোৱে বুজি পোৱা নাই। ভণ্ড আজহাৰীয়ে এজন মানুহৰ বৰবাদ কৰা নাই, ইটো 2জন মানুহৰ লাইফ বৰবাদ কৰিছে। 1 নম্বৰতো ছোৱালীটোৱে মৃত্যুবৰণ কৰিলে, 2 নম্বৰতে ল'ৰাটোৰ লাইফ বৰবাদ কৰিলে। ভণ্ড আজহাৰীৰ লগত যি 3জন আছে ন সেই 3জনক কোনো উচিত শাস্তি দিব লাগে। তো গাইস আপোনালোকে কি ভাবে এবাৰ কমেন্ট কৰি জনাওকচোন। মই কোৱা কথাষাৰ কি বেয়া কৈছো নে ভাল কৈছো? যদি ভাল পাইছে সকলোৱে ভিডিওটো শ্বেয়াৰ কৰকচোন। প্ৰতিটো মুছলমান মানুহৰ মোবাইলত জানে এইটো ভিডিও যায়, যাতে মুছলিম সমাজে সকলোৱে তাক চিনি পাওক আৰু এই ভণ্ড আজহাৰীৰ মুখাটো খোল খাওক। ধন্যবাদ সকলোকে। জয় অসম।